নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সংখ্যাত অংকৰ নিজা মান আৰু স্থানীয় মানৰ বিষয়ে আলোচনা কৰিম। সেয়েহে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভাল লাগে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো দবাই দিবা। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমে আমি এটা কথা মন কৰিব লাগিব যে এটা সংখ্যাত থকা অংকবোৰৰ দুটা মান থাকে, এটা স্থান মান বা স্থানীয় মান আৰু আনটো হৈছে নিজা মান বা দেখা মান। এতিয়া ধৰা হ'ল সংখ্যাটো ৬,৮,৬৮। এতিয়া আমি সংখ্যাটোৰ নিজা মান আৰু স্থান মান উলিয়াব লাগে। নিজা মান মানে গম পাইছা নহয়, যিটো আমি দেখা পাওঁ, আৰু স্থান মান মানে অংকটো কেই নম্বৰ স্থানত আছে, একক স্থানত নে দশক স্থানত নে শতক স্থানত। তেনেহ'লে আমি সংখ্যাটোৰ ৮ অংকটোকে লওঁ। ৮ অংকটোৰ নিজা মান হ'ব ৮ আৰু স্থান মান হ'ব ৮ একক বা ৮। ৮ একক মানে ৮টো একক স্থানত আছে, সেইকাৰণে ৮ একক। আৰু নিজা মান মানে সংখ্যাটো আমি কি দেখা পাইছোঁ, ৮ দেখা পাইছোঁ। দেখা সংখ্যাটো ৮, সেইকাৰণে নিজা মান ৮ হ'ব। এইবাৰ আমি ৬ সংখ্যাটো লওঁ। ৬ সংখ্যাটোৰ নিজা মান ৬, মানে আমি যিটো দেখা মানটো হ'ব ৬, আৰু যিটো আমি স্থান কেই নম্বৰ স্থানত আছে, ইয়াৰ স্থান মান হ'ব একক দশক। দশক স্থানত আছে, সেইকাৰণে ইয়াৰ মান হ'ব, স্থান মান হ'ব ৬ দশক, মানে ৬০। ৬ × ৬০ নহয় জানো, ৬ দশক ৬ × ৬০, মানে ৬ 10 বা ৬০ লিখিব লাগিব। তেনেহ'লে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বুজি পালানে সংখ্যা এটাত অংকৰ স্থান মান আৰু নিজা মান কেনেকৈ উলিয়াব লাগে? নিশ্চয় বুজি পালা। এনেদৰে আমি যিকোনো সংখ্যাৰেই তাত থকা অংকৰ নিজা মান আৰু স্থান মান উলিয়াব পাৰোঁ। তোমালোকে ঘৰত প্ৰেক্টিছ কৰি চাবা। এইবাৰ আমি সংখ্যা এটা বিস্তাৰ কেনেকৈ কৰে তাক চাওঁ আহাচোন। ধৰি ল'লোঁ সংখ্যাটো ৩ × ৬ = ৩৬। এতিয়া যদি এই সংখ্যাটোক আমি বিস্তাৰ কৰিব লাগে, তেতিয়াহ'লে আমি কি কৰিব লাগিব, সংখ্যাটোৰ অংকবোৰৰ স্থানবোৰ যোগফল কৰি দেখুৱাব লাগিব, যোগ কৰি দেখুৱাব লাগিব, মানে সংখ্যাটো ভাঙি দেখুৱাব লাগিব। অৰ্থাৎ এককৰ স্থানত ৬ আছে, তেতিয়াহ'লে ইয়াৰ স্থান মান হ'ব ৬, আৰু দশকৰ স্থানত ৩ আছে, তেনেহ'লে ইয়াৰ স্থান মান হ'ব ৩ × ১০ বা ৩০। এতিয়া আমি এই এককৰ ঘৰৰ স্থান আৰু দশকৰ ঘৰৰ স্থান দুটা যোগ কৰি দেখুৱাব লাগিব। এতিয়া তোমালোকে দশকৰ স্থানত থকা ৩ অংকটোৰ স্থান মান ৩ × ১০ হোৱাৰ কাৰণে বা ৩০ হোৱাৰ কাৰণে ইয়াক ৩০ লিখিলোঁ, যোগ এককৰ ঘৰত ৬ আছে, ৬ অংক আছে, সেইকাৰণে ইয়াৰ স্থান মান হ'ব ৬। এতিয়া ৩০ + ৬, এনেদৰে যদি আমি কৰি দিওঁ, তেতিয়া ইয়াকে বিস্তাৰ কৰা বুলি কোৱা হ'ব। সকলোৱে বুজি পালানে? তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো শেষলৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ দিলোঁ। আৰু এনেকৈ যদি আৰু ভিডিঅ' তোমালোকে পাই থাকিব বিচৰা, তেনেহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। নমস্কাৰ।